हेलो गाइस आज आपलोक এটা নতুন ব্লগলৈ স্বাগত। আজি মই বৰ ধুনিয়া লোকেশন তাত গৈ আছো। আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক, ক'ত গৈ আছো গম পাব। আৰু মোৰ চেনেলটো যেহেতু নতুন, সাবস্ক্ৰাইবাৰো কম, ভিউজও কম আহিছে, আপোনালোকে সাপোৰ্ট কৰিব। ধুনিয়া ধুনিয়া লোকেশন আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম। আৰু এতিয়া নেক্সট বহুত ধুনিয়া ধুনিয়া ব্লগ আহি আছে, ক'ত যাওঁ কি কথা সব গম পাই থাকিব। এতিয়া মই ওলাই মেলি ৰেডি আৰু মই যাবলৈ ওলাইছো। এপিনে মোৰ বাইকখন ৰেডি হৈ আছে, এইটো হেলমেট। এতিয়া মই যাম আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক আৰু ক'ত গৈ আছো কি কথা লোকেশন দেখাই আছো। আমার নাচনি ধুলোর সেউতে নাচি বলে হাজু হল, এ নাচনি নাচি বলে হাজু হল। বহাগৰ বিহুতি আহিলে মাজনী বিহুৰ ঢোকা বাজিল, ও মাজনী বিহুৰ ঢোকা বাজিল। আমার নাচনি ধুলোর সেউতে নাচি বলে ইয়া দেখিছে আমি আহি আছো, পামে আৰু অলপ পাছতে। এতিয়া টাউন পাইছোহি। টাউনত তামাম ভিৰ, বহুত ভিৰ। আজি বজাৰ কৰিছে মানুহে, বিহু বজাৰ কৰিছে, কাপোৰ কিনিছে, ঘৰৰ বজাৰ কৰিছে। তামাম ভিৰ দেখিয়ে আছে আপোনালোকে। ট্ৰেফিক জাম হৈ গৈছে, পুৰা ট্ৰেফিক। আৰু মানে ওলাবলৈ একদম বহুত অসুবিধা হৈ গৈছে টাউনৰ মাজত। একদম পুৰা মানুহে বজাৰ কৰিছে আৰু এবাৰ। দুবছৰ ভালকৈ নাপালেই না, সেইটো কাৰণে এবাৰ ভালকৈ কৰিছে আৰু। এবাৰো পাই নাই ঠিকানাই নাই, আহিলেই ক'ভিড। চাই থাকক ভিডিঅ'টো তেতিয়াহ'লে। ওই জান তই বুজিছনে নাই, থাকিম কিমান মই তোলৈ বাট চাই, ৰাতি ৰাতি মোক। আমি অলপ দূৰ পালে লোকেশ্যন পাম। ৰাস্তাটো ভুল হ'ল আৰু এইফালে গৈছিলোঁ, এইফালে ৰাস্তাটো ভুল হ'ল। এইফালে ঘূৰি আহিছোঁ, এখন দলং পাইছোঁ, ধুনীয়াকৈ ৰখিছোঁ অলপ দেৰি। এতিয়া এইফালে যাব লাগিব, এইফালেদি গৈ এনেকৈ এপাক ঘূৰি একদম এই তাত আমি উঠিমগৈ, এই একদম সেই তাত আমি যাম। ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু এনজয় কৰি থাকক। লোকেশ্যনটো দেখুৱাই আছোঁ। এখন দলং, এইফালে একদম পানী নাই, এইফালে অলপ পানী আছে, এইফালে পানী চানী নাই। এখন নতুনকৈ বনাইছে দলংখন। ইফালে এটা মানুহে গা ধুই আছে, এইফালে পাহাৰ। আমি এইফালেই যাম, মানে এইফালেদি এনেকৈ ঘূৰি যাব লাগিব। এইফালেদি আমি গৈছিলোঁ, ৰাস্তাটো ভুল হ'ল, আকৌ ঘূৰি আহি আছোঁ। চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো। এতিয়া আমি আহি পাইছোঁ লোকেশ্যন, আৰু 5 মিনিট লাগিব। ৰাস্তা ভুল হ'ল দুবাৰ তিনিবাৰকৈ। এয়া চাওক ৰাস্তা কিমান বেয়া, অলপ ভাল অলপ বেয়া। এইপিনে আগলৈ বনাই আছে আৰু পামগৈ। ক'ত আহি আছোঁ কৈ আছোঁ আপোনাৰ লোকেশ্যনটো। আপোনালোকে আহিলে গম পাব কিমান ধুনীয়া লোকেশ্যন। जो गए दिल मेरा पर तुम सुन ना पाए हमारी बात, ओए चुरा के दिल तेरा हम दूर भागे तेरे बिना। गाए हमसे नाराज रहना, सजाए हम तेरी बारात है ना, सवेरे दिन रात न पाए चैना सुन लेना। ফাইনেলি আহি পাই গ'লোঁ আৰু এইটো কিমান ধুনীয়া লোকেশ্যন। এইফালে এখন ওলোমা দলং আছে আৰু আমাৰ এই বাইদেউ আহিছে মোৰ লগত। আৰু এইও ইউটিউব চেনেল এটা আছে, চাব আপোনালোকে। নামটো তুলুমণি ব্লগ বুলি আছে, তাতো ধুনীয়াকৈ ব্লগটো দেখা পাব। ইয়াতে এখন ধুনীয়া ওলোমা দলং আছে, এইপিনে দেখিছে আপোনালোকে এখন ওলোমা দলং। এইবোৰ ৰছী, এইটো এটা ডবল খুটা, এই মাজত এটা খুটা আছে, একদম মাজত এইটো এটা খুটা আছে। ভিডিঅ'টো আপোনালোকে চাই থাকক, মই ধুনীয়াকৈ দেখাই আছোঁ ইয়াৰ লোকেশ্যনটো। এইফালে পাহাৰ আছে, নিজৰা বৈ আছে, এখন নদী আছে। এখন ইমান জোকাৰি থাকে, পূৰা একদম পূৰা হালি থাকে। আৰু আপোনালোকে এইফালে লীলাবাৰী হৈ উজ্জ্বলপুৰ হৈ আহিব পাৰিব। কাকৈকৈ এখন জেগা, উজ্জ্বলপুৰ হৈ আহি একদম ধুনীয়াকৈ চিধা আহি থাকিলে আপোনালোকে পাই যাবহি। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, ধুনীয়া ধুনীয়া লোকেশ্যনবোৰ দেখাই আছোঁ। একদম এখন কিমান ধুনীয়া পিনে পিকনিক খাই আছে। এইখন নদী, এইফালে পাহাৰ, এখন একদম ধুনীয়া ওলোমা বীচ। আপোনাৰ ফটোশ্বুট কৰিবলৈ একদম ধুনীয়া মজা জেগা। আৰু আপোনালোকে আহক, চাওক, পিকনিকো খাব পাৰিব,
এনজয় কৰিব পাৰিব। সেয়া চাওক কিমান ধুনীয়াকৈ নিজৰা বৈ আছে। এইপিনে পাহাৰ, এইফালে পাহাৰ, এইপিনে মানুহে পিকনিক খাই আছে, এইপিনে একদম ফটোশ্বুট কৰি আছে, এফালে নদী, একদম ধুনীয়া এটা লোকেশ্যন। একদম ধুনীয়া লোকেশ্যন। আৰু এতিয়া মই একদম নদীৰ মাজলৈ আহি গ'লোঁ। একদম ইফালে আহিবলৈ, নদীৰ পানীৰ মাজেদি আহিবলৈ আপোনালোকে দেখিবই। ইফালে একদম এইটো পাহাৰ, এইটো কিমান এটা পাহাৰ ডাঙৰ, এইটো কাটি দিছে পাহাৰবোৰ, খহি আহিছে। চব এইটো পিকনিক প্লেচ, একদম ধুনীয়া পিকনিক খাব পাৰে। আপুনি এওঁলোকে আহিব। একদম পুৰা নিজৰা বৈ আছে। এইপিনে পানী আৱাজ শুনিব। কম পানীটো ধাৰ আছে কিন্তু দেই, মানিব লাগিব, ধাৰ আছে। শুনক পানী আৱাজ শুনক। দেখিছে কিমান ধুনীয়া নিজৰা বৈ আছে। কম পানীটো ধাৰ অলপ আছে। এইফালে এইটো পিকনিক প্লেচ। মই এইফালে পাৰ হৈ আহিছোঁ পানীয়েদি মাজেদি, আপোনালোকক দেখাবৰ কাৰণে পানীৰ মাজেদি বাইক পাৰ কৰি আনিছোঁ। চাওক এখন পাহাৰ, এফালে একদম পূৰা নিজৰা এটা বৈ গৈ আছে। এইফালে আপোনালোকে আহি পিনি আগলৈ পিকনিক খাব পাৰে, মুখতো খাব পাৰে, আপোনালোকৰ কথা। এইটো এটা আপোনাৰ লোকেশ্যনটো ক'লোঁ। ইমান ধুনীয়া পৰিৱেশ, মানুহ চানুহ নাই, একদম পূৰা জনশূন্য। এইফালে পাহাৰ, চব খহি খহি গৈ আছে, নদীয়ে খান্দি খান্দি গৈ আছে। এইফালে পাহাৰ, এইপিনে ইয়াত চবতে পিকনিক খাব পাৰে ধুনীয়াকৈ। তো মই এইফালে আহিছোঁ, এইফালে আহিলোঁ। ভিডিঅ'টো চাই থাকিব আৰু ধুনীয়া ধুনীয়া ব্লগ আহি আছে, ধুনীয়া ধুনীয়া ঠাই আহি আছে, আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব। নদীৰ মাছ পাই গ'লোহি আপোনালোকক দেখাবৰ কাৰণে। ইমান ধুনীয়া নিজৰা বৈ আছে, আপোনাৰ চাওক। এফালেও গৈ আছে, সেইফালেও আহি আছে। তাৰপিছত একদম মাজত লিক, এইফালে গৈ দলং তলেদি গৈ ইফালে ওলাইছেগৈ। আপোনালোকো আহক আৰু ইয়াৰ লোকেশ্যনটো মজা লওক। পাহাৰৰ ওপৰলৈ যাব লৈছোঁ। এয়া অলপ ওপৰৰ পৰা আহোঁ। এতিয়া লেজ খাই আছোঁ, অলপ খাই মেলি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। ভাগৰ লাগিছে, লেজ এটা খাই লৈছোঁ। পাহাৰৰ ওপৰত আহি গ'লোঁ। এইফালে এখন নদী আছে, এইফালে আৰু যাব লাগিব। পাহাৰৰ উখোৱা মুখোৱা ৰাস্তা দি গৈ আছোঁ, আৰু অলপ দূৰ পালেগৈ একদম পূৰা এইপিনে অৰুণাচল পামগৈ। এতিয়া ইয়াৰ পৰা ওলাই দিওঁ, সন্ধিয়াই হ'ব হ'ল, 4টা বাজিলে। ইয়াৰ পৰা ওলাই আকৌ টাউন পাওঁতে 1 ঘণ্টা 1.5 ঘণ্টা লাগি যাব। ওলাই দিওঁ ইয়াৰ পৰা। ধুনীয়া পৰিৱেশ, এইপিনে পাহাৰ, এইপিনে পাহাৰ, নদী এখন আছে, ধুনীয়া বহুত আছে আপোনালোকে। এতিয়া আমি ঘৰৰ অভিমুখে গতি কৰি আছোঁ। এইপিনে এয়াৰপৰ্ট পাইছোঁ, এই লীলাবাৰী এয়াৰপৰ্ট। আৰু এতিয়া আমি ঘৰ পোৱালে গধূলি হৈ যাব, সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ। নেক্সট আপোনালোকক আকৌ নতুন এটা ভিডিঅ'ত লগ পাম, আৰু ধুনীয়া ধুনীয়া লোকেশ্যন দেখাই থাকিম, ভিডিঅ' দেখাই থাকিম, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাব। তেতিয়াহ'লে আজিলৈ এৰিছোঁ, বাই বাই।